welcome back to my channel. আজি আমি পানীদিহিং অভয়াৰণ্য চাবলৈ গৈ আছো। এতিয়া মা আছে আৰু এতে মামী আছে আৰু মামা আছে, মামাই গাড়ী চলাই আছে আৰু ভণ্টি আগত বহি আছে আৰু ভাইটি দুটাও আগত আছে। আৰু তাতে পক্ষী অভয়াৰণ্য হয়, পক্ষী আছে, পক্ষীবোৰ থাকে 365 মান মানে পক্ষী আহে আৰু সুদূৰ থাইলেণ্ডৰ পৰা ইয়াতে ফুৰিবলৈ আহে। 365 বিধ মান আহে। Hey guys, welcome back to my channel. আজি আমি পানীদিহিং পক্ষী অভয়াৰণ্যত আহিছোঁ। পক্ষী আছে না নাই গম নাপাওঁ। এতিয়া আমি উপস্থিত হৈছোঁ আহি আৰু গাড়ীত আমি আহিলোঁ গোটেইকেইজনে মিলি। সুদূৰ থাইলেণ্ডৰ পৰা ইয়াতে 365 বিধমান পক্ষী আহে, বেলেগ বেলেগ প্ৰজাতিৰ পক্ষী আহে, তাতে চাব আহিছোঁ। ঠিক আছে, আপোনালোকে চাওক পৰিৱেশটো, আপোনালোকেও আহিব, ইয়াতে চাই যাব। দলংখন বনাই আছে ইফালে। এয়া হ'ল পানীদিহিং অভয়াৰণ্যৰ, পানীদিহিং পক্ষী অভয়াৰণ্যৰ কিছু দৃশ্য। ভাল লাগিছে চাই, কিন্তু মানে আমি ৰাতিপুৱাতে আহিব লাগিছিল, মানে আমাৰ দেৰি হ'ল অকণমান, সেইকাৰণে পক্ষীবোৰ চাগে এতিয়া নাইয়ে। এইখন দলংখন বনাই আছে। আমি পানীদিহিং পক্ষী অভয়াৰণ্য চাই আহিলোঁ। সিমান মানে পক্ষী দেখা নাপালোঁ কাৰণ ৰাতিপুৱা আহিব লাগিছিল। এতিয়া আমি আহিছোঁ মৈদামত, চৰগুৱাৰ বৰ মৈদাম হয়, এইটো দেখাই আছোঁ। কিছু কওকচোন। এইটো এটা আহোমৰ দিনৰ ৰজাৰ মৈদাম হয়। যিজন ৰজা আছিলে আহোমৰ দ্বিতীয় ৰাজধানী চৰগুৱাত আমি বৰ্তমান উপস্থিত আছোঁ। আৰু মোৰ পাছফালে দেখিছে আপোনালোকে এইটো চৰগুৱা মৈদাম। ৰজা বামুণী কোঁৱৰ, যিজনক চুডাংফা বুলিও জনা যায়, তেখেতৰ সমাধিস্থল এইটো। আৰু তেখেতৰ ইয়াত আহোমৰ প্ৰায় বহু বছৰ ধৰি এই চৰগুৱাতে তেখেতে ৰাজত্ব, ইয়াৰ পৰাই ৰাজভাৰ গোটেই চলাইছিলে। প্ৰথম যেতিয়া আহোমসকলে চৰাইদেউত তেওঁলোকৰ ৰাজধানী পাতিছিলে, তাৰ পাছৰ পৰা চৰাইদেউৰ পাছত ইয়ালৈ আহিছিলে, স্থানান্তৰিত কৰিছিলে তেওঁলোকৰ ৰাজধানী। আৰু এয়া দ্বিতীয় ৰাজধানী আহোমৰ। ইয়াৰ পাছত তেওঁলোকে ৰংপুৰলৈ তেওঁলোকৰ ৰাজধানী স্থানান্তৰিত কৰিছিলে, তৃতীয় ৰাজধানী। ৰংপুৰৰ পাছত তেওঁলোকে যোৰহাটত তেওঁলোকৰ চতুৰ্থ ৰাজধানী পাতিছিলে। আহোমৰ যি 4টা ৰাজধানী আছিলে সেইকেইটাক মই কৈ দিছোঁ। প্ৰথম চৰাইদেউ, এয়া চৰগুৱা, আৰু তাৰ পাছতে শিৱসাগৰ জিলাৰ ৰংপুৰ, তাৰ পাছত যোৰহাট। আৰু এনেদৰেই আহোমৰ ইয়াত বামুণী কোঁৱৰ, যিজন চুডাংফা বুলি কোৱা হয়, তেখেতৰ ৰাজধানী চৰগুৱা, এই চৰগুৱা বৰ মৈদাম। ঠিক আছে, মই আপোনালোকক দেখাই আছোঁ। বহুত ভাল লাগিল জানি। থেংক ইউ মামা। থেংক ইউ। এইটো হৈ আছেনে? হয়। এইটো সমাধিস্থল আহোমৰ ৰজাক মৈদাম দিয়া বুলি কয়। এইটো হ'ল শিৱ মন্দিৰ, ইয়াৰে ভিতৰত এইটো টিপিলো।
এতিয়া আমি গাড়ীৰ পৰা উঠিলোঁ, উপস্থিত হ'লোঁ এতিয়া ৰাজমাই চাহ বাগিচাত। এতিয়া আপোনালোকক ৰাজমাই চাহ বাগিচাবোৰ কিছু দৃশ্য দেখুৱাম আৰু আমি অলপ ফটোশ্বুট কৰি লওঁ। অলপ চাহপাতৰ গোন্ধ আহিছে, ইয়াৰে পৰাই চাহপাত বনোৱা হয়। ৱাও, দৃশ্যটো চাই বহুত ভাল লাগিছে, জোপোহা জোপোহা একদম গ্ৰীণ গ্ৰীণ প্ৰথম চাইছোঁ, এতিয়া ভাল লাগে। চাহপাত চাহপাত ঠিক আছে, চাহপাতে বনাব। তো আমাৰ ফটোশ্বুট কৰা হ'ল একেবাৰে। এতিয়া আমি ফাষ্টফুডৰ দোকানত যাম, সেইখিনি আপোনালোকক নেদেখুৱাওঁ। এইখিনি আছিল আজিৰ ব্লগটো, অলপ পাছত লগ পাই আছোঁ, বাই। গাইজ, আমি সকলোৱে মিলি শিৱদৌল চাবলৈ আহিছোঁ। এইবাৰ ওপৰলৈ যাওঁ, ধূপ চাকি জ্বলাওঁ। আৰু সেইটো শিৱদৌল, আমি ইয়াতে আহিলোঁ, শিৱদৌলত উপস্থিত হৈছোঁ। ভিডিঅ'টো প্লিজ লাষ্টলৈকে চাব। আৰু সেইটো বিষ্ণুদৌল হয়, সেইফালে আছে। এইটো শিৱদৌল, ভালকৈ দেখা নাপায়। এইফালে এজনী ছোৱালী আৰু এটা ল'ৰাই মিলি ভিডিঅ' দিবৰ বাবে মানে বাতৰি লৈ আছে আৰু কৈ আছে, শিৱদৌলৰ বিষয়ে কিছু কথা কৈ আছে। এই ছোৱালীজনী দেখিছেনে? কৰি দি আছে ৰ'ব, এইজনী গোলপীয়া কালাৰৰ। আৰু শিৱ পূজাৰ বাবে আমি এটা থালি কিনি ল'লোঁ, 80 টকা দাম। আৰু তাতে আমি পূজা কৰিম, ভিতৰত যাই। এতিয়া আন্ধাৰ হৈছে বাবে দেখা নাপায়, একেবাৰে ৰাতি আহিছোঁ। কাৰণ দিনত মানে সেই গৰম আছিল, সেইকাৰণে শিৱদৌল টাউন আছিলে, টাউন এৰিয়াটো চাব অহা নহ'ল। আৰু এতিয়া আমি দুৰ্গা পূজাও চাম আৰু একেবাৰে শিৱ পূজাও কৰি ল'ম একেবাৰতে। মই শিৱ ভক্ত হয়। চাকি জ্বলাব যাওঁ, এইটো দুৰ্গা পূজা, পিছত দুৰ্গা মন্দিৰ পিছত সেয়া কৰিম। তাতে টিলিঙা বাজি আছে, সকলোৱে টিলিঙা বাজিছে একেলগে মিলি, সেইকাৰণে শব্দ এটাৰ সৃষ্টি হৈছে, ঠিক আছে। আৰু আজি মোৰ হেল্পাৰ হিচাপে মামীয়ে মোক ভিডিঅ' কৰি দি আছে। বন্ধ কৰি লওঁ, এইফালে নহ'ব। এইফালে নহ'ব, বন্ধ। আচলতে আচলতে আমি শিৱদৌলত পূজা কৰিব আহিছিলোঁ, কিন্তু শিৱদৌলটো বন্ধ আজি, কাৰণ দেৱী পূজা কৰা দিন, দুৰ্গা মাতা পূজা কৰা দিন, সেইকাৰণে দেৱীৰ ওচৰতে সেয়া হ'ল। ইয়াতে জ্বলাব যাবলৈ দে, তাক কিবা আছে। ইয়াৰ মাতটো একদম ডাং 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 হৈ গৈছে। হা? এতিয়া আমি অলপ পেট পূজা কৰি লওঁ। আমি এটা ৰেষ্টুৰেণ্টত আহিছোঁ, জোনস্কায়া। আপোনালোকক কি খাওঁ দেখুৱাম কিছু দৃশ্য। এইটো হয় ৱাটাৰ পণ্ড, পানী যাই আছে, খুব ভাল লাগছে দৃশ্যটো।